অসম জাতীয় পৰিষদে নতুনকৈ জন্ম লোৱা দল ইতিমধ্যে তেখেতসকলে আৰম্ভণিহে কৰিছে। জনসাধাৰণে কিমান বিশ্বাসত লয় নলয় সেইটো সময়ে ক'ব। আমি কোনো ৰাজনৈতিক দলক অপৃশ্য বুলি নাভাবোঁ। যিসকলে নিজাববীয়াকৈ ৰাজনৈতিক সংগঠন গঠন কৰিছে আগুৱাই যাওক, আমি সময়মতে দেখা পাম। ইতিমধ্যে প্ৰতিবেদন নিদিয়াৰ কেইবাটাও কাৰণ আছিল। আইনীভাৱে যিমান তাত আহুৱা আছিল সেইখিনি দূৰ কৰাৰ পাছতেই কেন্দ্ৰীয় নেতৃত্বলৈ পঠিওৱাৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে। গতিকে ইয়াত সমীক্ষাত যিমানখিনি আইনীভাৱে গণ্ডগোল আছে, বিভিন্ন জনগোষ্ঠীৰ কথা আছে। গতিকে সেই কোনোবা জনগোষ্ঠীয়ে যাতে মনত আঘাত নাপায় তাৰ কাৰণে আইনী যিখিনি প্ৰক্ৰিয়া আছে, আমাৰ অসমৰ উচ্চতম ন্যায়ালয়ৰ জানকাৰী যিমানখিনি অধিবক্তা আছে তেখেতসকলৰ পৰামৰ্শ অনুযায়ী সিদ্ধান্ত ফাইনেল হোৱাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বলৈ পঠিয়াব, যাতে ইয়াতে বিসংগতি থাকি গ'লে কেন্দ্ৰীয় চৰকাৰৰ পৰা আকৌ প্ৰতিবেদন যদি ঘূৰি আহে তে অসমৰ ৰাইজে তাত সন্দেহৰ তল থাকিব পাৰে। যাৰ কাৰণে আজিলৈকে পঠিয়াব পৰা নাছিল আৰু পঠিয়াও নাছিল। আজি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া সেইটো কোৱা হৈছে যে আইনীভাৱে অসমৰ এই ৬ নং দফাৰ ব্যৱস্থাত যিখিনি ব্যৱস্থা আছে সকলোবিলাক শুদ্ধ কৰাৰ পাছতহে কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব, যাতে দুবাৰ ঘূৰি নাহে। গতিকে সেইমতে সিদ্ধান্ত লোৱা আছে। গতিকে তেখেতসকলে সেইখিনি ক'ব, আমাৰ তাত কোৱাৰ কোনো অধিকাৰ নাই যদিও আপোনালোকে সোধাৰ কাৰণে সেইখিনি কথা মই আপোনালোকক জনাব পাৰিছোঁ। আপোনালোকে যিহেতু ২১ চনৰ যে বিধানসভাত জিকিবৰ কাৰণে আপোনালোকে কি ৰাইজক আশা দিব পাৰে? অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপোনালোকে দেখিছে সমগ্ৰ ভাৰতবৰ্ষ জুৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ পৃথিৱীতেই এগৰাকী বিশ্বগুৰু হিচাপে তেখেতক আজি বিশ্ব স্তৰৰ ৰেংকিঙত আটাইতকৈ সুন্দৰভাৱে প্ৰদৰ্শিত কৰিব পৰা এগৰাকী নেতা হিচাপে পৰিগণিত হৈছে। তাৰেই নেতৃত্বত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমত কেৱল ৰাজনৈতিকভাৱেই নহয় ধাৰ্মিকভাৱেও তেখেতে যি ধৰণৰ কাৰ্যপন্থাৰে চৰকাৰ আজি 4.5 বছৰ কাল সুন্দৰভাৱে অসমৰ জনসাধাৰণক আগুৱাই নিয়াত প্ৰতিজন জনগণৰ মাজত আঁচ বহুৱাব পৰাটো এটা পাৰদৰ্শিতা তাতে আমি দেখিবলৈ পাওঁ। বিগত 5 বছৰে আমি কোনো জাতি জনগোষ্ঠীক এৰি কাম কৰা নাই। সকলো জাতি জনগোষ্ঠীকে লগত লৈ কাম কৰাৰ প্ৰয়াস আপোনালোকে দেখিছে। গতিকে অনাগত দিনতো অসমৰ ৰাইজে তেখেতকেই আস্থাত লোৱাৰ যিখিনি সংকল্প আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে। এতিয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পাছত জিলা কাৰ্যনিৰ্বাহক হৈছে, জিলাৰ পাছত মণ্ডল হৈছে, মণ্ডলৰ পাছত বুটত হ'ব। গতিকে এই প্ৰক্ৰিয়াবিলাকে আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাইছে অসমৰ প্ৰতিটো চুকে কোণে আজি জনাই সমষ্টিত যিধৰণে কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে। ইয়াত কোনো সন্দেহ নাই অনাগত দিনত যে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত জিকি আহিব নোৱাৰিব, তাত কোনো সন্দেহ নাই। আমি নিজাববীয়াকৈ এই সমষ্টিটো পুনৰ ভাৰতীয় জনতা পাৰ্টীলৈ অনাৰ প্ৰচেষ্টা আমাৰ নেতৃত্ব তথা আমি সেইখিনি কাম কৰিছোঁ। আজি সমস্ত সতীৰ্থ আমাৰ মণ্ডল মাননীয় সভাপতিদেৱো আছে, আমাৰ বাইদেউ ৰূপাকামান বাইদেউ আছে, যিসকলে দীঘলীয়াকৈ ৰাজনীতিত থাকি এই সমাজখনক এই জনাই সমষ্টিখনক একেবাৰে চুকে কোণে চিনি পোৱাকৈ কাম কৰা প্ৰতিজন নেতৃত্বই আজি ইয়াত দ্ৰুতগতিত কাম কৰিছে। আজি জনসাধাৰণে বিশ্বাস কৰিছে যে এই চিমেণ্ট চাপৰি মণ্ডলৰ মাননীয় শিৱদলে ডাঙৰীয়াক সভাপতি হিচাপে লৈ আমি আস্থাত লৈ অনাগত দিনত পঞ্চায়ত নিৰ্বাচনো একাকৰীয়াকৈ খেলিব পৰাকৈ, MSCও একাকৰীয়াকৈ খেলিব পৰাকৈ
বিধানসভাও একাষৰীয়াকৈ খেলিব পৰাকৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, জিলাতো লোৱা হৈছে, প্ৰতিমণ্ডলত লোৱা হৈছে। গতিকে সেইটো আমি নেতৃত্বলৈ আমি প্ৰস্তাৱ আকাৰে প্ৰেৰণ কৰিম। আপোনালোকে বিশ্বাস ৰাখক, ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত নিশ্চিতভাৱে প্ৰত্যক্ষ নহয় পৰোক্ষ নহয় প্ৰত্যক্ষভাৱে ইয়াত প্ৰতিনিধিত্ব কৰিব। আজি পৰোক্ষভাৱে ইয়াত প্ৰতিনিধিত্ব কৰা ব্যক্তিগৰাকীয়ে আমাৰ অঞ্চলত যি ধৰণৰ মানে অৱস্থালৈ সমাজখনক ঠেলি দিয়া হৈছে, আজি আপাৰ জোনাই পানীয়ে শেষ কৰি পেলালে, ডিকাৰী পৰ্যন্তলৈকে বৰং ডিকাৰী খেতি পথাৰ উচন হোৱাৰ উপৰিও ঘৰবাৰী উচন হ'ল। তাত কোনো তেখেতসকলে ষ্টেপ লোৱা আমি দেখা নাই। কেৱল মাজত নিজৰ স্বাৰ্থত লাগি তেখেতসকলে কাম কৰা আমি দেখিবলৈ পাইছোঁ। চৰকাৰৰ আঁচনি আমাৰ, কেন্দ্ৰত চৰকাৰ আমাৰ, ৰাজ্যিকত চৰকাৰ আমাৰ, কিন্তু জোনাই সমষ্টিত ৰাইজে প্ৰত্যক্ষ প্ৰতিনিধি পঠিয়াব নোৱাৰাৰ বাবে ইয়াত পৰোক্ষ প্ৰতিনিধিয়ে যিধৰণে কৰিছে আপোনালোকে সন্তুষ্ট হয়নে নহয় মই ওলোটাকৈহে আপোনালোকক সুধিব বিচাৰিছোঁ। গতিকে আমি বিচাৰোঁ সেই কথাটো যাতে আপোনালোকে সমাজলৈ প্ৰকাশ কৰে। যদি তেখেতসকলে ইমানেই জনপ্ৰিয়, গণশক্তি যদি ইমানেই জনপ্ৰিয়, অকলশৰীয়াকৈ খেলাৰ মানে সাহস গোটাক, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। আগন্তুক বিধানসভা 21ত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে নেকি জোনাই সমষ্টিৰ পৰা? আনুষ্ঠানিকভাৱে মই অলৰেডি যিটো আমাৰ বিজেপি আইডিয়লজি আছে, যিটো বিজেপি নিয়ম আছে, নিয়ম নীতিৰে মই অলৰেডি যোৱা 2 মাহৰ আগত জিলা সভাপতিলৈ দাখিল কৰা হ'ল। আৰু এইখন কাগজ একে পৰ্যায়ত জিলা সভাপতি মহোদয়ৰ অনুদায়ক আদেশ মতে সকলো ব্লগত মই মণ্ডল সভাপতিলৈকে সকলো কাগজখিনি প্ৰেৰণ কৰা হ'ল। আৰু আজিৰ তাৰিখত মই 25টা বছৰ টিকেট বিচাৰি আহিছোঁ, কিন্তু মই একো এনেকৈ বেয়া অনুভৱ লোৱা নাই। মই পাৰ্টীৰ কাৰণে কাম কৰি যাম আৰু আজীৱন মানে পাৰ্টি হৈ থাকিম, কিন্তু তাত মোৰ কোনো এটা অসুবিধা একো নাই। কিন্তু চৰকাৰখন জীয়াই ৰখাহে মোৰ আইডিয়লজি। অসম জাতীয় পৰিষদ নতুন দল, এইখন আপোনালোকে প্ৰত্যাহ্বান বুলি ভাবে নেকি? আপোনালোকৰ চেলেঞ্জ নেকি? অসম জাতীয় নতুন পৰিষদ দলৰ আমাৰ কোনো এফেক্ট নাহে। এনেহেন এটা অংক মাষ্টৰ ওলোৱা নাই ভাৰতবৰ্ষত, সেই অংকটো মিলাবই নোৱাৰে যে আমাৰ কোনো বিজেপিত এফেক্টে নাই। এইটো যে এনেহেন এটা অংক মাষ্টৰ ওলোৱা নাই। মই বাৰে বাৰে কৈছোঁ যে ভাৰতবৰ্ষত সেইটো অংক মাষ্টৰ নাই যে সেইটো মিলাব পৰা। কোনো বিজেপিত এফেক্ট নাহে, যে কোনো পদ্যত কোনো পদ্যত নাহে। বিজেপিয়ে যদি জিকে প্ৰথম কাম কি হ'ব আপোনাৰ? আমাৰ প্ৰথম কাম আজি যিটো 4 বছৰ 4.5 বছৰ আমি কৰিছোঁ বিজেপি, তাতকৈ অধিক আৰু আমাৰ 5 বছৰ পোৱাৰ লগে লগে অসমখন আমি জিলিকাই দিম। যে আমাৰ কৰিবলগীয়াখিনি যিমান কৰিছে আৰু আজিলৈকে যিখিনি কৰিছে আৰু বাকী যিমান কৰিব 4.5 বছৰত যিমান কৰিছে, কোনো এটা চৰকাৰ কোনো অসমত এনেকৈ কৰা নাই। গতিকে আমি আৰু আমাক যদি 5 বছৰ সময় দিয়ে, এইটো ৰাইজক বুজাইছোঁ, ৰাইজৰ পৰা আমি পৰামৰ্শ পাইছোঁ, ৰাইজৰ পৰা পৰামৰ্শ লৈছোঁ আৰু ৰাইজৰ সৈতে আমি শপত পাই পুনৰে আমি 2021ত বিজেপি চৰকাৰ বনাম। বিজেপি ৰাজনীতিত কৈছে যে সকলো জাতীয় জনগোষ্ঠী সকলো আগৰ যিবিলাক এলায়েন্স আছে, হয়, আগন্তুক দিনতো 21তো মৰ্চাত থাকিব। হয়, যদি গণশক্তিৰ লগত বিজেপি এলায়েন্স যদি জাপি দিয়ে, মোৰ পৰা আপোনাৰ এই দৃষ্টিভংগী কি হ'ব? সদ্যহতে আমি গণশক্তি এলায়েন্সৰ কোনো এটা বিজেপিৰ কোনো জিলা সভাপতি লৈ আৰু যোৱা 12 তাৰিখত যিটো আমাৰ এক্সিকিউটিভ ডিষ্ট্ৰিক্ট মিটিং আছিলে, মই নিজে ডিষ্ট্ৰিক্ট এক্সিকিউটিভ মেম্বাৰ, সেই অলৰেডি সেইটো কাগজ প্ৰেৰণ কৰা হ'ল যে আমি কোনো পৰ্যায়ত গণশক্তিৰ এলায়েন্স নকৰোঁ। এই কাগজখনত জিলা সভাপতি থ্ৰু দি আমাৰ মানে ষ্টেট মুখ্যমন্ত্ৰীলৈ আমাৰ দিয়া হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ, যে আমি কোনো পৰ্যায়ত জোনাই সমষ্টি আৰু ধেমাজিত এলায়েন্স নকৰোঁ, য'ত নেকি আমাৰ সকলো ৰাইজে বিজেপি হৈহে আছে আৰু অন্যান্য এলায়েন্স কৰিবলৈ আমাৰ গণশক্তিৰ লগত কোনো সম্পৰ্কই নাই। এতিয়া জোনাই বিধানসভা সমষ্টিত প্ৰায়ভাগ পঞ্চায়ত বা MSC খনটো আছেই গণশক্তিৰ দখলত। এই মুহূৰ্তত বিজেপি কেন্দ্ৰীয় হিচাপে আপোনালোকে প্ৰত্যাহ্বান কি ধৰণে গ্ৰহণ কৰিব? ধৰক আজি আপুনি যি কথাটো সুধিছে যে গণশক্তি সকলো পঞ্চায়তত তেওঁলোকৰ দখলস্বত্বত আছে বুলি কয়, কিন্তু মই নিজে ইয়াত জন্মদাতা ল'ৰা, মোৰ জন্ম চিলিত। গতিকেলৈ তেওঁলোকৰ ৰাইজে তেওঁলোকৰ গণশক্তিৰ ফালৰ পৰাই তেওঁলোকে আপত্তিজনক কৰিছে যে আমাৰ গণশক্তি কোনো ডেভেলপমেণ্ট কৰিবলৈ চিন্তাই নকৰিলে, বৰঞ্চ যি টকা পইচা দিছে বিজেপিহে দিছে, চৰকাৰ বিজেপিৰহে, গণশক্তি মৃত্যুযোধহে। গতিকে গণশক্তি শব্দ আপোনাৰ বস্তুটো এতিয়া জোনাই সমষ্টি একোৱেই নাহিব পাৰে। তেওঁলোকে আমাৰ লগত মৃত্যুযুদ্ধত আছে, আমি তেওঁলোকক দৰ্জাও খোলা ৰাখিছোঁ।
যে এটা বিধায়ক আমাৰ এছটি এৰিয়াত আজিলৈকে যিজন ভুৱন গগৈ ডাঙৰীয়াক মই বাৰে বাৰে সেইটোও কৈছোঁ যে এখেত যদি ইমানেই যদি এখেতৰ ফেমাছ হয় তে ৱেলকাম বিজেপি দৰ্জা খোলা আছে আহক আপুনি বিজেপিত জইন কৰক তো আমিতো আজি না বুলি কোৱা নাই গতিকে আমি 2021 আমাৰ অলৰেডি বিজেপি চৰকাৰ হ'ব আমি চৰকাৰ বনাম আৰু অন্যান্য আপোনালোকে যিটো কুৱেশ্যন কৰিছে যে অহা AGYCP আছুৰ যিবিলাক দল ৰাজনৈতিক দল খুলিছে বা আপোনাৰ উকিল গগৈৰ যি তেওঁলোকে নতুন ৰাজনৈতিক দল খুলিম বুলি কৈছে কোনো বিজেপিত এফেক্ট নাহে কোনো পৰ্যায়ত সেইটো আৰু মই বাৰে বাৰে কৈছোঁ কোনো পৰ্যায়ত সেইটো অংক মাষ্টৰ ভাৰতবৰ্ষত ওলাই নাই সেই অংকটো মিলাবৰ কাৰণে আৰু কংগ্ৰেছৰ তেওঁলোকে যিবিলাক কৰি ৰাখিলে সেইটো বস্তুত অসমবাসী ৰাইজে গম নাপায়নে যে আমি অসমখন বিচিম নে অসমটো বিচিব নোৱাৰে গতিকে আমি বিজেপি যি 4 বছৰ কাম কৰিছে প্ৰতিটো সামাজিক ৰাজনীতিক ৰাইজৰ বাবে আমাৰ বিজেপিৰ ওপৰত আত্মবিশ্বাস এটা আছে সেই বিশ্বাস পুনৰাই আজি আমি দিয়াইছোঁ আৰু দিম আজি আপুনি দেহে কে চাওক সকলো জেগাত অসমত পুনৰাই বিজেপি চৰকাৰ হ'ব 2021 গণশক্তিটো আপুনি প্ৰত্যাহ্বান হিচাপে লোৱা নাই কংগ্ৰেছক কি হিচাপে লৈছে কংগ্ৰেছত আপোনাৰ ইয়াত নাম মূল্য বোলাবলৈ জোনাই সমষ্টিত নাইকিয়া হৈ গ'ল তেওঁলোকৰ লিডাৰৰ অভাৱ আছে তেওঁলোকৰ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ কোনো এফেক্টে নাহে কংগ্ৰেছ নহয় অন্যান্য কৈছোঁ এটা বিজেপি আমাৰ কৰ্মীয়ে বাৰে বাৰে একেটা কথাত ক'বলগীয়া হয় আমাৰ বিজেপি অলৰেডি ভাল কাম কৰিছে বিজেপিৰ কাৰণে অন্যান্য ৰাজনীতি এতিয়া বিজেপি চাবলৈ কোনো সক্ষমেই নাই মই এইটোকে বাৰে বাৰে মিডিয়াতো আপোনালোকৰ দৰে মিডিয়াত আৰু অন্যান্য কৈছোঁ যে যদি মাধৱ মছাই টিকেটটো লৈ আনে তেতিয়াহ'লে মই যদি টিকেট পাব লাগিব মই দাবীদাৰ আৰু পূৰ্ণ জ্যেষ্ঠ নেতা হিচাপত আৰু এক সময়ত মই সাংস্কৃতিক ছেক্ৰেটাৰী আছিলোঁ ষ্টেট লেভেলৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ গতিকে লৈ মই যে টিকেট আনে গণশক্তি 50 কিলোমিটাৰত থাকি আহিব আজিও পুনৰ সেই ভাষাটো কৈছোঁ থেংক ইউ আগন্তুক 2021 নিৰ্বাচনৰ ওপৰত ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ দুটা সমষ্টি কি ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে নহয় চাওক আমিতো বিভিন্ন ৰাজনৈতিক দলে যেনেধৰণে প্ৰস্তুতি চলাইছে আমি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ যিটো দুখন আমাৰ বিধানসভা আছে জোনাই সমষ্টি আৰু জোনাই সমষ্টি এই দুখন জিলাৰ এই দুখন বিধানসভাৰ অন্তৰ্গত যিমান আমাৰ বুথ কমিটি আছে বুথ কমিটিৰ পৰা আমাৰ শক্তি কেন্দ্ৰ আছে শক্তি কেন্দ্ৰৰ পৰা আমাৰ মণ্ডল সমিতি আছে মণ্ডল সমিতিৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট সমিতি আছে সকলোবিলাক এতিয়া ধুনীয়াকৈ চিজিলকৈ বনোৱা হৈছে আৰু প্ৰত্যেকটো বুথত আমি এতিয়া মিটিং সভা সমিতি পাতি পিনি বুথৰ কাৰ্যকৰ্তাসকলক আমি জাগৃত কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ আৰু চলাই আছোঁ আৰু যিবিলাক এতিয়া বানপানী বা কোভিডৰ সমস্যা হৈ আছে এই কাৰণে আমি কিছুমান বুথত আমি কাম কৰিব পৰা নাই বানপানীৰ কাৰণে আমি যাব পৰা নাই আৰু এই বানপীড়িত ৰাইজক আমি যি ধৰণে সহায় কৰিব লাগে এই ধৰণে আমাৰ কাৰ্যকৰ্তা গৈ পিনি স্কুলত কেম্পত আনি পিনি যিমান যেনেকুৱাকৈ পাৰে এইখিনি সহায় কৰি পিনি আমি প্ৰস্তুতিটো বৰ্তমানে এই সময়ত চলাই আছোঁ আগৰ বিধানসভা নিৰ্বাচনটো আপুনি দুবাৰকৈ ইয়াত প্ৰতিনিধিত্ব আগবঢ়ালে এবাৰ কৰিছোঁ হয় আপুনি চিন্তা কৰিছে নেকি না এইটো দলে চিন্তা কৰিব আমিতো চবেই পাৰ্টিত্বটো বিচৰাটো চবৰে অধিকাৰ আছে কিন্তু পাৰ্টিত্ব দিয়া আমাৰ নেতৃত্বই বিচাৰ কৰিব আৰু নেতৃত্বই যাকে দায়িত্ব দিয়ে বা যাকে এই পাৰ্টিত্ব দিয়ে তাৰ কাৰণে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি সকলোৱে এই সমষ্টিৰ পৰা যাতে আমি বিধায়ক এজনক আমি জিকাই পঠিয়াব পাৰোঁ তাৰ চেষ্টা আমি সকলোৱে কৰিব লাগিব ভাইচ চেয়াৰমেন হিচাপে আপোনাৰ বিভাগত কি কি আঁচনি লৈছে আৰু হয় হয় আমাৰ চাওক আমাৰ আৰ্ট পেডটো হৈছে হেণ্ডলুমেল এটা পাৰ্ট হেণ্ডলুমৰ পৰা এটা পাৰ্ট আমাৰ আৰ্ট পেডটো বনোৱা হৈছে এই আৰ্ট পেডৰ আমাৰ প্ৰত্যেকটো সমষ্টিত আমাৰ য়াৰ্ণ বেংক মানে উত্তাৰ ভঁৰাল এই ভঁৰাল বনোৱা হৈছে জোনাই সমষ্টিতো আমি জোনাই হেণ্ডলুম অফিচত এটা ঘৰ বনাই আমি এই ভঁৰালটো বনোৱা হৈছে এই ভঁৰালত আমি উটা কিনি বজাৰৰ মূল্যতকৈ প্ৰতি কেজিত আমি 30 টকা ৰেহাই মূল্যত আমি দিয়া হৈছে আৰু এই ৰেহাই মূল্যত আমি শিপিনীবিলাকক যিমান পাৰোঁ আমি মাহেকত 30 কেজি উটা দিয়াৰ ব্যৱস্থা কৰা হৈছে
এইটো আঁচনি আমাৰ এতিয়া বৰ্তমান চলি আছে আৰু শিপিনীবিলাকে আমাৰ যিটো ৱেভাৰ্ছবিলাকৰ পৰা আমি যিখিনি বস্তু ক্ৰয় কৰিব পাৰোঁ আমি এইবিলাকক সহায় কৰিছোঁ যে তেখেতসকলৰ পৰা আমি কিনি পিনি বস্তুবিলাকক যাতে আমি কিবা মানে শিপিনীবিলাকৰ পৰা বস্তু কিনি ক্ৰয় কৰি পিনি আমি যাতে বজাৰত আমি বিক্ৰী কৰিব দিব পাৰোঁ কাৰণ আমাৰ শিপিনীবিলাকৰ এটাই সমস্যা হৈছে আমাৰ উৎপাদন কৰা হয় কিন্তু বজাৰৰ মানে কিবাটো চাহিদাটো ইয়াত নাই বজাৰ এখন পাবলৈ নাই এই কাৰণে আমাৰ শিপিনীবিলাকৰ প্ৰত্যেকে আপত্তি কৰে বা প্ৰত্যেকে অনুভৱ কৰে যে আমি তাঁত বওঁ আমাক শিপিনী বুলি আমাক এই উটা বৰালৰ পৰা আমাক উটাটো দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু এটাই সমস্যা হৈছে আমি বজাৰখন নাপাওঁ এই বজাৰটোৰ কাৰণে আমাৰ প্ৰত্যেকটো আমি প্ৰত্যেক বছৰে আমি এটা প্ৰদৰ্শনী আমি কিবা অনুষ্ঠিত কৰোঁ জোনাইটো কৰিছিলোঁ আপোনালোকে নিশ্চয় গম পায় তাতে আমাৰ ইভিনিংবিলাকৰ এটা বিক্ৰী কেন্দ্ৰ এটা আমি 15 দিনীয়া বা 20 দিনীয়া এটা সময় দিওঁ তাতে আমাৰ বিভিন্ন অসমৰে নহয় আমাৰ ভাৰতবৰ্ষৰ ইপিনিও আহে বা ভাৰতবৰ্ষৰ বিক্ৰেতাও আহে তাতে বস্ত্ৰ মেলা পতা হয় এই বস্ত্ৰ মেলাত আমাৰ তলুৱা ইপিনিক মই বিশেষকৈ গুৰুত্ব দিওঁ আমাৰ তলুৱা ইপিনিবিলাকৰ যাতে বস্ত্ৰবিলাক তাতে বিক্ৰী কৰিব পাৰে বা বিক্ৰী হ'ব পৰাকৈ আমি ব্যৱস্থা কৰি দিওঁ এই আঞ্চলিক দল উপ আঞ্চলিক দলবিলাকৰ লগত বিজেপি এলায়েন্স আগন্তুক দিনত থাকিব নাই এটা স্পষ্ট আভাস আপুনি দিব নেকি নাই এতিয়াও ৰাজ্যিক সমিতিয়ে তাৰ স্পষ্ট আভাস এটা আমাক দিয়া নাই ৰাজ্যিক সমিতিৰ ওপৰতো চেণ্ট্ৰেল সমিতি আছে চেণ্ট্ৰেল সমিতিৰ লগত ৰাজ্যিক সমিতিক আলোচনা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আমাৰ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতি পঠিয়াইছে আৰু আমাৰ চেণ্ট্ৰেল সমিতিয়ে যিটো ডিচিশ্যন ল'ব বা যিটো সিদ্ধান্ত গ্ৰহণ কৰিব এই সিদ্ধান্ত ৰাজ্যিক সমিতিক জনাব ৰাজ্যিক সমিতিক জনোৱাৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট সমিতিবিলাকক জনাব এই যেতিয়া ৰাজ্যিক সমিতিয়ে যিটো নিৰ্দেশনা দিব এইমতে আমি ডিষ্ট্ৰিক্ট সমিতিয়ে গ্ৰহণ কৰিবলৈ আমি বাধ্য হওঁ